মাজবাটত দেওচনীত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ এলেকাৰ দেওচানী পাগলা নদীৰ কাষত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ কৰে পুৱতি নিশা প্ৰায় 2 মান বজাত আৰক্ষীয়ে। এক গোপন সূত্ৰৰ ভিত্তিত ওদালগুৰি জিলাৰ উপ আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো আৰু ডিএছপি মইদুল ইছলামে অভিযান চলাই উক্ত মৰণাস্ত্ৰখিনি উদ্ধাৰ কৰে। অভিযানত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰখিনিৰ ভিতৰত আছে 3টা AK-56 ৰাইফল, 3টা মেগাজিন আৰু 20 জাই সজীৱ গুলী। উক্ত অভিযানত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও থাকে। বাতৰি সংগ্ৰহ কৰালৈকে উদ্ধাৰ কৰা অবৈধ মাৰণাস্ত্ৰখিনি মাজবাট আৰক্ষী থানাতে আছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, News 24 Bodoland।